সাগৰৰ পানী যিমান নমস্কাৰ বন্ধুসকল, মই দেৱৰাজ ধীমান। আজি প্ৰায় এমাহ বিৰতিৰ মূৰত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল উস্তাদ একদিৰ মজিয়ালৈ। পোনপ্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই উপস্থিত আছোঁ আপোনালোক সকলোৰে মৰমৰ আৰু মোৰ প্ৰিয় সতীৰ্থ অসমৰ এজন উদীয়মান কণ্ঠশিল্পী নয়ন দাসৰ ঘৰত। নমস্কাৰ। এইজনে সেইজন নয়ন দাস, যিজন নয়নে নিজৰ গানেৰে গোটেই অসমখনক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছ'চিয়েল মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমেৰেই হওক প্ৰতিজন মানুহৰ প্ৰতিজন শ্ৰোতাৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। হয়তো আজি মোৰ সৌভাগ্য আৰু আপোনালোকৰ আশীৰ্বাদ, যাৰ কাৰণে আজি আমি নয়নক লগ পাবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকৰ ওচৰত আজি নয়নক বহুৱাবলৈ আজি আমি সক্ষম হৈছোঁ। আহক আমি নয়নৰ লগতে আলোচনা কৰোঁ তেওঁ কেনেকৈনো গীতৰ মাজেৰে আগবাঢ়ি গ'ল আৰু তেওঁৰ গীতৰ জগতত কিছু সময়ৰ কাৰণে আমি সোমাই যাবলৈ চেষ্টা কৰিম। এয়া নয়ন দাস, তেওঁক মাইকটো আগবঢ়াইছোঁ। নয়ন, ধন্যবাদ। প্ৰথমতে এইটো বৰ বিশেষ ডাঙৰ কথা নহয়, ই মোৰ লগতে পঢ়া যেনক ভাল লাগিল। বহুত দিনৰ পিছত ই মোক যোৱাকালি ক'লে যে তাৰ এটা ইউটিউব চেনেল আছে আৰু এই চেনেলটোৰ কাৰণে ই মোৰ পৰা অলপ কিবা গান শুনিব বিচাৰে এনেকৈ ক'লে। তো ঠিকে আছে, মই নিশ্চয় আজি মই বেলেগ এখন ছ'চিয়েল মিডিয়াত বেলেগ এখন পেজৰ পৰা লাইভ যোৱাৰ কথা, গতিকে যিয়ে নহওক মই তাক মাতিলোঁ যে তই সোনকালে আহ, গতিকে যি আলোচনা কৰিব লাগে আমি একেলগে আলোচনা কৰিম। আৰু ভাল লাগিলে, পুৰণি সতীৰ্থ বহুত বছৰ পিছত লগ পালোঁ ইয়াক আৰু আহিলে সেয়া আপোনালোকৰ মৰম, ছ'চিয়েল মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়া হওক আপোনালোকে মৰম দিছে আৰু যিমানখিনি পাৰোঁ গাই গৈছোঁ আৰু প্ৰাণ ঢালি গাব চেষ্টা কৰিছোঁ। আপোনালোকৰ মৰম আদায় কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইটো চাগে কোনোবা ক্ষেত্ৰত মই সক্ষম হৈছোঁ আৰু আপোনালোকে মোক মৰম দিছে আৰু আগলৈ দিব বুলি মই আশা কৰিছোঁ। ভৰি পিছল খালে খামুচিবা পিছলা মন কেনেকৈ ধৰিবা, দাপোন ভাঙি গ'লে পেলাই দিবা, পিছে মন ভাঙিলে বুলি মোৰ মৰমি পেলাই দিব জানো পাৰিবা। এই গানৰ জগতত কেতিয়াৰ পৰা ভৰি থলা? মানে গানৰ জগতত ভৰি মানুহে আচলতে নথয়। গানত ভৰি থ'বৰ কাৰণে জন্মৰ পৰাই ভৰি থয় গানত। আৰু মোৰ তেনেকুৱা আছিল, মই জন্মৰ পিছৰ পৰা আচলতে 2-3 বছৰমানৰ পৰা মই হাৰমনিয়াম বজাবলৈ ষ্টাৰ্ট কৰিছিলোঁ আৰু অট'মেটিকলি মোৰ ফিলিংছটো আহি গৈছিল যে হাৰমনিয়াম কেনেকৈ কি বজাব লাগে। গতিকে সেইটো অহাৰ পিছত লাহেকৈ মই গান গোৱা ষ্টাৰ্ট কৰিলোঁ আৰু তেতিয়া মই শংকৰদেৱত পঢ়িছিলোঁ, শংকৰদেৱ শিশু নিকেতন ৰঙিয়া। আৰু তেতিয়া তাৰ আচাৰ্যবিলাকে মোৰ গান খুব ভাল পাইছিলে আৰু তেনেকৈ মোৰ সাংগীতিক যাত্ৰা আৰম্ভ হৈছিল। মই তেতিয়া কামৰূপী লোকগীত খুব গাইছিলোঁ আৰু তেতিয়া সকলোৱে ভাল পাইছিল। আৰু তাৰপিছত লাহেকৈ মোৰ সংগীতৰ ফালে আনুষ্ঠানিক শিক্ষা আৰম্ভ হ'ল সৰুৰ পৰাই। তেতিয়া মই প্ৰগ্ৰেমো কৰিলোঁ বহুত সৰুৰ পৰা। মই অনাতাঁৰ কেন্দ্ৰটো ৰেডিঅ' চেণ্টাৰতো মই গান গাইছোঁ। যিয়ে নহওক তাৰপিছত মই প্ৰগ্ৰেমো কৰা ষ্টাৰ্ট কৰিলোঁ সৰুৰ পৰাই। তেনেকৈ চলি থাকিলে মিউজিকেল কেৰিয়াৰ আৰু লগতে পঢ়াটোও চলি থাকিলে। যেতিয়া এইটো পৰিস্থিতি আহি পৰিছে যে আজি পেজত, কাইলৈ বেলেগ এটা ইউটিউব চেনেল আহিল, তাৰপিছত মানে ছ'চিয়েল মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াত টিভিত মাতে, লাইভ শ্ব'ৰ মাতে, মানে কেনেকুৱা মানে এতিয়া অনুভৱটো? যথেষ্ট ভাল লাগে আৰু এইটো মানে মই যেতিয়া প্ৰথম মোৰ গানটো যেতিয়া ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত, সেইটো মই প্ৰথম অৱস্থাত মই গমেই, মই এতিয়ালৈকে 6টা নে 7টা গান দিছোঁ, গোটেইকেইটাই বহুত বেছি ভাইৰেল হৈছে। মই ভাবাতকৈ বহুত বেছি, প্ৰায় প্ৰত্যেকটাতে যদি আমি গোটেই মিলাই চাওঁ 1 মিলিয়নতকৈ ওপৰত ভিউজ আছে গোটেইকেইটাতে। আৰু এইটো চাগে ৰাইজৰ মৰম আৰু ভগৱানৰ আশীৰ্বাদ, মা দেউতাৰ আশীৰ্বাদৰ কাৰণে হৈছে। আৰু যেতিয়া মোৰ প্ৰথম গানটো ভাইৰেল হৈছিল তেতিয়া মই গমেই নাপাওঁ, মই আছিলোঁ গুৱাহাটীত পূজা চাবৰ কাৰণে মামাৰ ঘৰত আছিলোঁ। তো তেতিয়া মোৰ মই দেখিলোঁ যে বেলেগ ল'ৰাই মোক ফোন কৰিছে। মই আচলতে তেতিয়া ফোন বেছি ইউজ কৰা নাছিলোঁ বা তেনেকুৱা ফোন কল লিষ্ট মই নাচাওঁ। তেতিয়া মই ভাবিলোঁ ইমানবোৰ ফোন কিয় আহিছে। তাৰপিছত মই চালোঁ তেতিয়া চবেই ক'লে যে তোৰ গান এটা ফেচবুকত বাজি আছে, বহুত বেছি মানে বাজিছে গানটো। তাৰপিছত এইখিনিতে এটা ঘটনা হ'ল যে তেতিয়া মই নাৰায়ণ বুলি গান এটা দিছিলোঁ, যিটো জুবিন গাৰ্গে গাইছিল বহুত বছৰ আগতে, কিন্তু গানটো মানে প্ৰচাৰ প্ৰসাৰৰ অভাৱত গানটো তাৰমানে স্তব্ধ হৈ আছিল ইমান দিনে। এইটো 2000 চনমানৰে কথা। তো যিয়ে নহওক গানটো যেতিয়া ভাইৰেল হ'ল, মোৰ লগে লগে ফোন আহিল এজন দাদাৰ পৰা। তো তাৰপিছত মই গম পালোঁ যে সেই গানটো জুবিন গাৰ্গে গোৱাৰ পিছতে গানটো চুৰি হৈ আছিলে সিমান দিনে। সেইজন লখিমপুৰৰ এজন মানুহ দেৱ দত্ত বুলি, তেখেতৰ দেউতা কৰুণ দত্ত,
কৰুণ দত্তদেৱে লিখা আৰু খুব সম্ভৱ দুষ্মন্ত পৰায়ণ এজন মানুহে সুৰ কৰা আছিলে। যিয়ে নহওক গানটো খুব ধুনীয়া গান আছিলে। সেই গানটোত আৰু মানে পিছত বেলেগ বেলেগ কেছেটত চুৰি কৰি বেলেগ বেলেগ কেছেটতো ভৰাই দিলে। তেতিয়া তেওঁলোকে খুব দুখ পাইছিল সেই পৰিয়ালটোৱে। আৰু তেওঁলোকে মোক কোৱা অনুসৰি সেই দেৱদত্ত দাৰ দেউতাকে সিদিনাখনে সিমানেই সুখ পাইছিল যিমানখিনি সুখ জুবিন দাই গোৱাৰ দিনা পাইছিল, আৰু ভাড়ে লোৱাৰ পিছতে সিমানখিনিয়ে সুখ পাইছিল। আৰু তেওঁলোকে যথেষ্ট আনন্দিত হৈছিল, মোক কৈছিল যে গানটো খুব ধুনীয়া গাইছা। যিয়ে নহওক তেতিয়া ভাল লাগে যেতিয়া এটা গান লুকাই থাকে, পুৰণি গান, আৰু সেই গানটো যেতিয়া উলিয়াই আনিবলৈ মই চেষ্টা কৰিছিলোঁ। বহুতে কৈছিল যে এইবিলাক গান মানুহে নুশুনিব, এনেকৈ কৈছিল। কিন্তু মই শুনাই দেখুৱালোঁ, আৰু সেইটোৱে হ'ল ভগৱানৰ আশীৰ্বাদত যে গানটো শুনিলে মানুহে, আৰু মোৰ যথেষ্ট ভাল লাগিছে। তামোলো নহলো ফালি দেখুৱাবলে, চৰায়ো নহলো মই উৰি যাবলে, উৰি যাবলে। চব ধৰণৰ মই কিন্তু একঘেমে গান কৰা নাই। মই যদি বিয়া গাইছোঁ, লোকগীত গাইছোঁ, তাৰপিছতে আকৌ টোকাৰী গাইছোঁ, যমুনা ঢৌ দেখিবলৈ, সেইটোও গাইছোঁ। সেইটো বহুত পৰিমাণে আঁকোৱালি লৈছে। তাৰপিছত বিহু গাইছোঁ, এতিয়া আকৌ এটা বিহু গাইছোঁ। মই ছিজন মানে প্ৰথমতে মই চুফি গোৱা ষ্টাৰ্ট কৰিছিলোঁ, চুফি ছংবিলাক যথেষ্ট টাফ হয়, এইবিলাক ক্লাছিকেল জড়িত হৈ থাকে। তাৰপিছতে মই ভাবিলোঁ যে অকল চুফি গালে নহ'ব, যিহেতু আমি অসমীয়া মানুহ, যে আমাৰ অসমীয়া গানৰ ওপৰত আমাৰ দায়িত্ববোৰ আছে। গতিকে তেতিয়া মোক এজন মানুহে কৈছিল যে তোমাৰ ভইচটো কিন্তু অসমীয়া গানৰ কাৰণে বেছি চুইট কৰিব, তুমি যদি গোৱা অসমীয়া গানৰ কাৰণে বেছি চুইট। তাৰপিছতে মই পৰীক্ষামূলকভাৱে সেই গানকেইটা গাই চাইছিলোঁ। প্ৰথমতে জুবিন গাৰ্গৰ এটা গান গাই চাইছিলোঁ, বৰষুণ বৰষুণ বুলি। সেইটো বহুত মানুহে আঁকোৱালি লৈছিলে। তাৰে পিছতে ৰাতিৰ ভিতৰতে মানে বাকী বহুতকেইটা গান তাৰমানে এনেকৈ ভাইৰেল হৈ গৈছিলে। ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনা চাওঁ, মোৰ মিউজিকত যোৱাৰ ইচ্ছা বহুত বেছি। আৰু ফেভৰেট ছিংগাৰ? ফেভৰেট ছিংগাৰ বৰ্তমানতো অসমত যদি ক'ব যাওঁ জুবিন গাৰ্গক। এতিয়া বহুত কাম আছে, মানে কি পেজত লাইভ যাব। তো আমি নয়নৰ ভৱিষ্যতটোত উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আৰু যাতে নয়ন এনেকৈ আগুৱাই যাওক আৰু আমাৰ প্ৰশংসাৰ পাত্ৰ হওক, সেইটো আমি কামনা কৰিলোঁ। তাৰ আগতে মই ক'ব বিচাৰোঁ এই ধীমানৰ যিটো চেনেল উস্তাদ এক্সিট, আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। সি ভাল কাম কৰি আছে। গতিকে ভাল কাম মানে কি, নতুন প্ৰজন্ম, মই তাৰ ফ্ৰেণ্ড হয়, কিন্তু যিয়ে নহওক সি আহিছে, ভাল লাগিছে। গতিকে তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে চাব চেনেলটো। মোৰ এইটো নিশ্চয় দেখাই পালে, আৰু গতিকে তাকো মই ধন্যবাদ জনাইছোঁ। সি আহিছে বহুত, তাৰ ঘৰ অলপ দূৰ হয় মোৰ পৰা। যিয়ে নহওক মই তাৰ কাৰণে এটা গান গাই দিছোঁ দেই। এই ধীমানৰ নিচিনা মোৰ বন্ধুকেইটাৰ কাৰণে গাইছোঁ দেই। এইটো বহুত পুৰণি গান এটা, কিন্তু এই গানটো মই গাওঁতে বহুত বেছি পৰিমাণে ভাইৰেল হৈছে। আঁতৰি আঁতৰি ৰ'বা, সহিব নোৱাৰো, তোমাকে নোপোৱা সময় লাগে মৰো, ছায়াৰে আৱৰি গ'লে মই হিয়া তোমাতে ধৰো, মৰমে মৰমে উটি উটি তোমাতে মিলিলো, আঁতৰি আঁতৰি ৰ'বা, সহিব নোৱাৰো। ধন্যবাদ। যোৱাৰ আগত লাষ্ট যোনটো নয়নৰ গান ভাইৰেল হৈ গৈছিলে, বহুত বেছি ৰাইজে মৰম দিছিলে, যোনটো বিহু গান জুবিন গাৰ্গৰ এটা অল্ড ভাৰ্চন নতুনকৈ গাইছিলে, বহুত ভাল হৈছে। সেই ভিডিঅ'টো মই আপলোড কৰিবলৈ চেষ্টা কৰি আপলোড কৰি দিম। আপোনালোকে চাব, শুনিব, আৰু কেনেকুৱা হৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম। ভৰি পিছল খালে খামুচিবা, পিছলা মন কেনেকৈ ধৰিবা, দাপোন ভাঙি গ'লে পেলাই দিবা, পিছে মন ভাঙিলে বুলি মোৰে মৰমি পেলাই দিব জানো পাৰিবা, ভৰি পিছল খালে খামুচিবা, পিছলা মন কেনেকৈ ধৰিবা,
সপোন ভাঙি গলে পেলাই দিবা পিছে মন ভাঙিলে বুলি মোৰ মৰমী পেলাই দিব জানো পাৰিবা পিছে মন ভাঙিলে বুলি মোৰ মৰমী পেলাই দিব জানো পাৰিবা সাগৰ সিঁচিবলে পাৰে কোনে তৰা গণি শেষ কৰিব পাৰে কোনে হৃদয় থাকে মানে মৰম জাগে পিছে হৃদয় থাকিও যি নুবুজে অনুভূতি ভাল পোৱা বুজিব কি সেইজনে পিছে ভাল পোৱা বুজিব কি সেইজনে পিছে ভাল পোৱা বুজিব কি সেইজনে শুনজনী নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান সাগৰৰ পানী যিমান সাগৰৰ পানী যিমান হৈ নুবুজিবা প্ৰেমৰ নদীৰ দূৰ সীমা কিমান বিশাল আকাশৰ সমান বিশাল আকাশৰ সমান তামোলো নহলো ফালি দেখুৱাবলে চৰায়ো নহলো মই উৰি যাবলে উৰি যাবলে উৰি যাবলে উৰি যাবলে নাভাবো মই তোমাৰ বাদে নিচিন্তু মই আন কথাতে দিবা ঐ কাণ কথাতে দিবা ঐ কাণ নিবিচাৰো আনৰ মৰম মৰম বুজাটো টান কোন হ'ব তোমাৰ সমান ফুলো মই নহলো ফুলি দেখুৱাবলে তোমাৰ ফুলনিতে গৈ এপাহি গোলাপ হৈ এপাহি গোলাপ হৈ এপাহি গোলাপ হৈ এপাহি গোলাপ হৈ